নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক প্ৰথমে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতো সুখবৰ যে 2019 বৰ্ষৰ লেটেষ্ট চৰকাৰী চাকৰিৰ এটা নতুন আপডেট লৈ আহিছোঁ আৰু ইয়াতে আপোনালোকৰ 35,277টা পদ মুকলি হৈছে। আপোনালোকক এই বিষয়ে মই আপোনালোকক সকলো ইনফৰ্মেশ্যন দিম। বন্ধু বান্ধৱীসকলে এই পষ্টৰ কাৰণে যোগ্যতা থকা কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ 12 পাছ আৰু গ্ৰেজুৱেট পাছসকলে ইয়াতে এপ্লাই কৰিব পাৰিব এই পষ্টকেইটাৰ কাৰণে। বন্ধু বান্ধৱীসকল, মোৰ এটা আপোনালোকক অনুৰোধ যে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই আৰু মনোযোগ দি চাই। যদিহে আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকললৈ, কিয়নো আপোনালোকৰ লগতে তেওঁলোকো আবেদন কৰিব পাৰে। এতিয়া বলক নেক্সট লেভেললৈ। আপোনালোকৰ বাবে বহুতো সুখবৰ আহিছে যে আপোনালোকৰ যিমান দিন অপেক্ষা কৰি আছিল NTPC কাৰণে, এইটো আপোনালোকৰ এতিয়া অনলাইন ষ্টাৰ্ট হৈ গ'ল। আপোনালোকৰ 35,277টা RRB NTPC পদ মুকলি হৈছে। সকলোৱে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ আৰু গ্ৰেজুৱেট পাছ সকলেও এপ্লাই কৰিব পাৰিব। আপোনালোকক মই সকলোবোৰ ইনফৰ্মেশ্যন দেখুৱাই যাম আৰু আপোনালোকৰ কিবা ডাউট থাকিলে আপোনালোকৰ কমেণ্ট বক্সত টেপ কৰি মোক সুধিব পাৰে। মই আপোনালোকৰ ৰিকুৱাৰমেণ্ট ফৰ ভেৰিয়াছ NTPC গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট পষ্টৰ কাৰণে আহিছে। ইয়াতে আপোনালোকে ইয়াতে অপেনিং অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন দিয়া আছে 1 তাৰিখ 3 মাহ 2019 বৰ্ষ আৰু ক্লজিং অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন 31 তাৰিখ 3 মাহ 2019 বৰ্ষলৈ হ'ব। ইয়াতে ক্লজিং ডেট এণ্ড টাইম অৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ থ্ৰু দিয়া আছে। অনলাইনত অথবা নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা UPI দ্বাৰা আপোনালোকে পে'এবল কৰিব পাৰে। সেইটো আপোনালোকৰ 5 তাৰিখ 4 মাহ 2019 বৰ্ষলৈকে থাকিব আৰু SBI চালান কাটিব পাৰিব। সেইটো আপোনালোকৰ 5 তাৰিখ 4 মাহ 2019 লৈকে থাকিব আৰু পোষ্ট অফিচ চালানো কাটিব পাৰিব, সেইটো একেই তাৰিখ। আৰু ফাইনেল ছাবমিশ্যন কৰিব লাগিব আপোনালোকে। লাষ্ট ডেট 12 তাৰিখ 4 মাহ 2019 বৰ্ষলৈকে পাৰিব। আৰু ফাৰ্ষ্ট ষ্টেজ কম্পিউটাৰ বেছ টেষ্ট হ'ব আপোনালোকৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ। ইয়াতে আপোনালোকক দেখুওৱা হৈছে আৰু আপোনালোকৰ ডিটেইলছ অফ ভেকেঞ্চিজ এট এ গ্লেন্স। ইয়াতে দিয়া আছে ডিটেইলছ অফ ভেকেঞ্চিজ এট এ গ্লেন্স। আণ্ডাৰ গ্ৰেজুৱেট পষ্টৰ কাৰণে আপোনালোকে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ 12 পাছ। ইয়াতে আপোনালোকৰ মিনিমাম এজ দিয়া আছে 18 বছৰ আৰু মেক্সিমাম ইয়াৰ্ছ দিয়া আছে 30 ইয়াৰ্ছ। আপোনালোকৰ নেম অফ দি পষ্ট দিয়া আছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে আপোনালোকৰ ইয়াতে 4,319টা পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ 12 পাছ কেণ্ডিডেটছে ইয়াতে এপ্লাই কৰিব পাৰিব। একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে আপোনালোকৰ 760টা ইয়াতে পদ মুকলি হৈছে আৰু জুনিয়ৰ টাইম কিপাৰৰ কাৰণে 17টা, ট্ৰেইনছ ক্লাৰ্কৰ কাৰণে আপোনালোকৰ 592টা পদ মুকলি হৈছে। কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে 4,940টা পদ মুকলি হৈছে। আপোনালোকে ইয়াতে যোগ্যতা কেণ্ডিডেটে এপ্লাই কৰিব। ইয়াতে গ্ৰেণ্ড টোটেল হৈছে 10,628টা। আৰু আপোনালোক গ্ৰেজুৱেট পষ্ট উইথ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ এ ইউনিভাৰ্চিটি ডিগ্ৰী অৰ ইটছ ইকুইভেলেণ্ট এণ্ড এজ বিটুইন 18 বছৰ মিনিমাম আৰু মেক্সিমাম 33 বছৰ এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ নেম অফ দি পষ্ট দিয়া আছে ট্ৰেফিক এছিষ্টেণ্ট। ইয়াতে 88টা পদ মুকলি হৈছে আৰু গুডছ গাৰ্ডছৰ কাৰণে 5,748টা। ইয়াতে বহুতো আপোনালোকৰ সুখবৰ যে বহুতো পদ মুকলি হৈছে। আৰু ছিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে 5,648টা। ইয়াতো বহুতো পদ মুকলি হৈ আছে, আপোনালোকে এপ্লাই কৰিব। ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে ইয়াতে 2,873টা দিয়া আছে। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ কাৰণে ইয়াতে 3,164টা আৰু ছিনিয়ৰ টাইম কিপাৰৰ কাৰণে 14টা। কমাৰ্চিয়েল এপ্ৰেণ্টিছৰ কাৰণে 259টা আৰু ষ্টেচন মাষ্টৰৰ কাৰণে 6,865টা দিয়া আছে। ইয়াতে গ্ৰেণ্ড টোটেল দিয়া আছে 24,649টা। এতিয়া আপোনালোকে এপ্লাই নিশ্চয়কৈ কৰিব এই পষ্টৰ কাৰণে যোগ্যতা কেণ্ডিডেটে। আৰু এজ ইলেকশ্যন দিয়া আছে আপোনালোকৰ ইয়াতে বহুতো, আপোনালোকক দেখুৱাই যাম মই সকলোবোৰ। ইয়াতে আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন 31 তাৰিখ 3 মাহ লাষ্ট ডেট।
examination fees দিয়া আছে for all candidates except the fees concession categories mentioned below ইয়াতে out of this RS 500 amount আৰু 400 টকা আপোনালোকৰ ৰিফান্ড অথবা ঘূৰাই দিয়া হ'ব এক্সামৰ পিছত ফাৰ্ষ্ট ষ্টেজ CBDৰ পাছত আপোনালোকক 400 টকা ঘূৰাই দিয়া হ'ব আৰু for PWD female transgender ex-servicemen candidates and candidates belonging to SC ST minority communities economically backward classৰ কাৰণে আপোনালোকে 250 টকা পে কৰিব লাগিব ফাৰ্ষ্ট ষ্টেজ CBD কাৰণে আৰু modes of payment of fees online fees payment through internet banking or debit card credit card আৰু UPI দ্বাৰা আপোনালোকে পেয়েবল কৰিব লাগিব অফলাইন fees payment through ইয়াতে দিয়া আছে SBI চালান payment mode in any branch of SBI post office চালান payment mode in any branch of computerized post the closing date দিয়া আছে আপোনালোকক মই এই নোটিফিকেশনখন ডেসক্ৰিপচনত দি দিম লিংকটো আপোনালোকে তাতে গৈ এটো চাই লব পাৰিব ভালদৰে পঢ়িব তেতিয়া বুজিবও পাৰিব আপোনালোকে নিজে চাই ললে মই ইয়াতে দেখুৱাবলৈ বহুতো সময়ৰ প্ৰয়োজন হ'ব এই গতিকে আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজ কম্পিউটাৰ বেস টেষ্টৰ কাৰণে কমন ফৰ অল নটিফাইড পোষ্ট অফ দিস দিয়া আছে এক্সাম ডিউৰেচন 90 মিনিটস ইয়াতে আপোনাৰ নাম্বাৰ অফ কোৱেশ্চন দিয়া আছে জেনাৰেল এৱাৰনেছ 40 নম্বৰ আহিব ম্যাথমেটিক্সৰ 30 নম্বৰ আৰু জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংৰ 30 নম্বৰ টোটাল নাম্বাৰ অফ কোৱেশ্চন 100 টা আহিব আপোনালোকে 1 নম্বৰক 100 নম্বৰ আহিব ইয়াতে এক্সাম ডিউৰেচনটো দিয়া আছে 90 মিনিট অথবা 120 মিনিট দিয়া আছে ইয়াতে আপোনাৰ নেগেটিভ মাৰ্কিং আছে তিনটা ভুল হলে এক কাটিব হেডৱে দিয়া আছে যদি আপোনালোকৰ বাবে ভিডিওটো ভাল লাগিল তেন্তে প্লিজ লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে লেটেষ্ট গভৰ্ণমেণ্ট জবৰ ইনফৰমেশনবোৰ মোৰ চেনেলটো দ্বাৰা আপোনালোকে আগতীয়াকৈ পাই থাকে আজিলৈ ইমানেই নেক্সট ভিডিঅ লগ পাম থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ জয় হিন্দ জয় ভাৰত